Hello friends, আপোনালোকে বাৰু ভাবে নেকি যে ওয়েবসাইট নিৰ্মাণ কৰাটো বৰ কঠিন কাম? আপোনালোকে ভাবে নেকি যে ওয়েবসাইট বনাবৰ কাৰণে বহুত প্ৰগ্ৰামিং স্কিলছৰ প্ৰয়োজন? তেনেহলে আপোনালোকে ভুল ভাবিছে। ওয়েবসাইট বনাবৰ কাৰণে কোনো প্ৰগ্ৰামিং স্কিলছৰ প্ৰয়োজন নাই। হয়, কোনো প্ৰগ্ৰামিং স্কিলছৰ প্ৰয়োজন নাই। নমস্কাৰ, মই ভিক্টৰৰ পৰা। আমি ZexaCodeৰ ফালৰ পৰা এখন 5 দিনীয়া ওয়েবসাইট নিৰ্মাণৰ প্ৰশিক্ষণ আৰম্ভ কৰিছোঁ। এই প্ৰশিক্ষণত আমি আপোনাক শিকাম কেনেকৈ আপুনি আপোনাৰ নিজৰ ওয়েবসাইট নিজেই বনাব পাৰিব প্ৰগ্ৰামিং নকৰাকৈ। আমি আপোনাক শিকাম কেনেকৈ আপুনি ডোমেইন ক্ৰয় কৰিব, কেনেকৈ আপুনি হোষ্টিং ক্ৰয় কৰিব আৰু কেনেকৈ আপুনি আপোনাৰ ওয়েবসাইট কনফিগাৰ কৰিব পাৰিব সাৰ্ভাৰত নিজেই কোডিং নকৰাকৈ। আমি আপোনাক শিকাম বহুতো সিক্ৰেট টিপস, ট্ৰিক্স আৰু টেকনিক্স যিবিলাক জনাটো ডাঙৰ কোম্পানীবিলাকে নিবিচাৰে। আমি আপোনাক শিকাম কি প্লেটফৰ্মত আমি ওয়েবসাইটৰ পেজ নিৰ্মাণ কৰিম আৰু তাত আকৰ্ষণীয় কন্টেন্ট ভৰাম। আমি আপোনাক শিকাম কেনেকৈ সেই ওয়েবসাইটটো আমি গুগলক সাবমিট কৰিম, কেনেকৈ আমি সাৰ্চ ইঞ্জিন অপটিমাইজেশ্যন কৰিম যাতে গুগলক সাৰ্চ কৰিলে আপোনাৰ ওয়েবসাইটটো পায়। আমি আপোনাক শিকাম কেনেকৈ আপুনি গুগল ৰিকাপচা I am not a robot ব্যৱহাৰ কৰিব পাৰিব ফৰ্ম কালেকশ্যনৰ কাৰণে, আৰু কেনেকৈ আপুনি ওয়েবসাইটৰ মাধ্যমেৰে ইমেইল পঠিয়াব পাৰিব আপোনাৰ কাষ্টমাৰলৈ। আমি আপোনাক শিকাম গুগল এনালাইটিক্স যাতে আপুনি চাব পাৰে কোন মানুহে কেতিয়া আপোনাৰ ওয়েবসাইটটো কেনেদৰে ভিজিট কৰিছিল। যদি আপুনি ইচ্ছুক ওয়েবসাইট ট্ৰেইনিঙৰ বাবে আৰু আপুনি বিচাৰে আপোনাৰ নিজৰ ওয়েবসাইট নিজে বনোৱাটো, তেনেহলে দেৰি নকৰি আজিয়েই তলৰ ডেসক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰক আৰু নাম ভৰ্তি কৰক। ধন্যবাদ।